এই আপোনাৰ এই বৰপথাৰ মৌজাৰ শিঙিমাৰী গাঁৱৰ এই একাংশই নেপালী চুবুৰীয়া অংশ বুলি কয়। তাত সকলো জনজাতিৰ মানুহ আছে। সেই মানুহখিনি এই শিমলু চাপৰি প্ৰাথমিক বিদ্যালয় আমাৰ চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন মানে আমাৰ ৰিলিফ কেম্প বানপানীৰ ক্ষেত্ৰত দেই। আৰু ইয়াত সদ্যহতে 58টা ফেমিলি উক্ত অঞ্চলৰ শিঙিমাৰী অঞ্চলৰ কেৱল 58টা ফেমিলিৰ ভিতৰত প্ৰায় 277জন সৰুৱে ডাঙৰে আছে। আৰু তাৰে গৰু গাই বাহিৰত ৰখাৰ কিমান কাৰণে পুৰুষসকল মথাউৰিৰ আশে পাশে আছে আৰু ওচৰৰ কিছুমান ঘৰ দোকান ঘৰ ইত্যাদি নতুনকৈ বনাই তাত খালী আছে। তাতো 10-12টা তেনেকৈ ফেমিলি আছে। বাকীখিনি ফেমিলি ইয়াতে স্কুলত কেম্পত আছে। মহিলাসকল প্ৰায় আছে। আৰু যিসকল এই কেম্পত অসুখ বিসুখ হৈছে সেইখিনি চৰকাৰে সা সুবিধা দিছে। সেইখিনি মতে আমি বৰপথাৰ চিকিৎসা মহাবিদ্যালয়লৈ হেৰি পঠিয়াইছোঁ। বাকীখিনি খোৱা বোৱা ৰেচন পাতি দিয়া হৈছে। ৰেচন পাতি দিছে। আৰু সকলো বিভাগৰে মানুহ আহিছে। কালি ৰাতি মই আছিলোঁ আৰু গোটেই আপোনাৰ চিভিল আমাৰ CDC ছাৰ, তাৰপিছতে OC ছাৰ, SDPO ছাৰ, মেজিষ্ট্ৰেট বাইদেউসকল আৰু প্ৰত্যেক বিভাগৰে সকলোৱে কালিয়ে অংগনবাদী বিভাগৰ চাইল্ডলাইন সেইখিনি মেডিকেল বিভাগৰ ডক্টৰ SDM ছাৰ ইয়াত সম্পূৰ্ণ ঘণ্টা ধৰি আছে। কালি ট্ৰিটমেণ্টখিনি ভালে পাই আছে সকলো। আৰু 2-1 সংগঠনে পানী চানীও সুবিধা দিছে। আজি MLAও আহিছে। আজি কেইদিন হ'ল ইয়াত? আজি যোৱা ৰাতিপুৱা কেম্প হৈছে আমাৰ। দিনৰ 12টা বজাৰ পৰা মানুহ সোমাইছে। পানীও সেই 12টা বজাতে পাইছেহি। এই লেভেলটো বৰ্তমান অকণমান কমা যেন দেখা গৈছে। পশুধন তেনেকুৱা এতিয়ালৈকে হেৰি হোৱা নাই, মৃত অৱস্থাত পোৱা নাই। এনেই এইবিলাক ভেটেনেৰী বিভাগৰ মানুহে 2-এটা ৰিপৰ্ট লৈ গৈছে। তেওঁলোকে অতি শীঘ্ৰে মানে ভেকচিন চেকচিন দিয়াৰ ব্যৱস্থা কৰিব পাৰে, দানা দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলি আমাক কথা দি গৈছে। আহিব তেওঁলোকে লিষ্ট লৈ গৈছে, হিচাপ লৈ গৈছে। মানুহ তেনেকুৱা অসুবিধাত পোৱা নাই। বিশেষ স্কুলৰ খোৱা পানীৰ সুবিধাটো ভাল আছে।